আজি যে কাৰ্যসূচী লৈছে এইটো ধৰক কিহৰ ভিত্তিত কেনেকে কি কৰা কিহৰ কাৰণে লোৱা হৈছে? চাওক, আমি আপোনালোকে সকলোৱে জানেই আমাৰ কাইলৈ 22 জানুৱাৰী আমাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। সেইকাৰণে আমাৰ যিমানবিলাক তীৰ্থস্থান বা মঠ মন্দিৰ আছে তাত মানে এটা স্বচ্ছতাৰ এটা অভিযান চলাবলৈ আমাক এটা নিৰ্দেশনা দিছিলে। তাৰ প্ৰতি মানে আমি হেৰি লক্ষ্য ৰাখি আজি আমি হৰি মন্দিৰত আমি স্বচ্ছতা অভিযান আজি সকলো হৰি মন্দিৰতে এইটো অনুষ্ঠান মানে লোৱা হৈছে। যি যেনেকৈ পাৰিছে তেওঁলোকে কৰিছে। মানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অনুৰোধ মৰ্মে সমগ্ৰ ভাৰতবৰ্ষৰে যিবিলাক আমাৰ পবিত্ৰ স্থান আছে মঠ মন্দিৰ তেনেকৈ এনেকৈ কাৰ্যসূচী লোৱা হৈছে। ঠিক আছে, আমাৰ হেৰি বুথৰ প্ৰেচিডেণ্টক মানে দুআষাৰ ক'ব কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ ধৰক আপোনাৰ আজি যে আমাৰ ভাৰতবৰ্ষত আপোনাৰ অযোধ্যাত ৰাম মন্দিৰ মানে কাইলৈ প্ৰাণ প্ৰতিষ্ঠা হ'ব, তাৰ প্ৰতি আপোনাৰ অনুভৱ কেনেকুৱা মানে সেই বিষয়ে আপোনাৰ? ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাটো বৰ ডাঙৰ অনুভৱ হৈছে। কেলৈ আজি ইমান দিনৰ পৰা ৰাম মন্দিৰটো মানে আগৰ বাবৰৰ দিনতে আহি পেলাই আমাৰ এই আগৰ ৰাম মন্দিৰ ধ্বংস কৰি দিলে। ধ্বংস কৰাৰ পিছত তেতিয়াৰ পৰা জেনেৰেশ্যন পিছত ইটো জেনেৰেশ্যন পিছতে এই ৰাম মন্দিৰৰ কাৰণে মানে লাগি আছে, কোৰ্ট কেছ কৰি আছে। তাৰপিছত এতিয়া গৈ থৈ নৰেন্দ্ৰ মোদীদেৱৰ দিনত এতিয়া ৰাম মন্দিৰটো হোৱাৰ কাৰণে বহুত ভাল হৈছে। আৰু আমাৰ হিন্দু এটা মানে হেৰি বুলি ধৰিব লাগিব, এইটো জয় বুলি ধৰিব লাগিব। নহ'লেতো তেওঁলোকে বাহিৰৰ দেশৰ পৰা আহি পেলাই মোগল আহি পেলাই আমাৰ হিন্দু মন্দিৰবিলাক ধ্বংস কৰি গুচি গ'ল। তাৰ ওপৰত আকৌ তেওঁলোকে মছজিদ বনালে। এতিয়া সেই যুগ গ'ল আৰু এতিয়া আমি তেতিয়াৰ পৰা যুদ্ধ কৰি আছোঁ নহয় মানে ৰাম মন্দিৰৰ কাৰণে। এতিয়া ৰাম মন্দিৰ হৈছে, হোৱাৰ কাৰণে এতিয়া আমাৰ হিন্দু মানে বহুত ভাল অনুভৱ হৈছে আৰু মানে মনটো শান্তি লাগিছে। আমাৰ ছাৰক দুআষাৰমান সুধোঁ। ছাৰ, এতিয়া আপোনাৰ অনুভৱ কেনেকুৱা? ধৰক অনুভৱ মানে ভালেই লাগিছে। ইমান দিনৰ মূৰত ভাৰতবৰ্ষত এটা ৰাম মন্দিৰ স্থাপন হৈছে অযোধ্যাত, য'ত নেকি চৰকাৰৰ লগত বহুদিন বিতৰ্ক হৈ আছিলে। আৰু বিতৰ্কৰ ওল পেলাই বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তথা ভাৰতবৰ্ষৰ সমূহ মন্ত্ৰিত্বৰ নেতৃত্বত বিশেষকৈ আমাৰ বিচাৰপীঠ ৰঞ্জন গগৈদেৱৰ নেতৃত্বত এই ৰায় পালে, য'ত নেকি নৰেন্দ্ৰ মোদীৰ বাবেই নহয় সমগ্ৰ ভাৰতবাসীৰ বাবে এইটো এটা গৌৰৱময় হ'ল যে আমাৰ হিন্দু সনাতন ধৰ্মাৱলম্বীসকলৰ এই ৰাম মন্দিৰভাগ অযোধ্যাত স্থাপন কৰিবলৈ। কাইলৈ 22 জানুৱাৰী ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ অযোধ্যাত আগতে বাবৰে ভাঙি পেলোৱা মানে যি বাবৰে বাবৰি মছজিদ স্থাপন কৰিছিলে, এতিয়া বিজেপিৰ নেতৃত্বত RSৰ নেতৃত্বত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ প্ৰাণ পাই উঠিছে। কাইলৈ আমাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰাম মন্দিৰৰ। সেই উপলক্ষে আমাৰ মণ্ডলৰ এয়া সভাপতি তেখেতে স্বচ্ছতাৰ অভিযান চলাই আমাৰ 1 নং মৰাণগাঁৱৰ হৰি মন্দিৰত চাফাই অভিযান চলাইছে। আৰু লগতে আমাৰ ইয়াৰ মণ্ডলৰ ছেক্ৰেটৰী তেখেতে হাতত ঝাৰু লৈ চাফাই অভিযান কৰি আছে। আৰু লগত আমাৰ এয়া সমূহ ৰাইজ আছে, আমাৰ বিমান দা আছে, আৰু এয়া আমাৰ কলিতাচাৰী হাতত ঝাৰু লৈ আমাৰ কাম কৰি আছে। লগতে আমাৰ ৰাইজ সকলোৱে স্বচ্ছ অভিযান চলাইছে কাইলৈ যাতে আমাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা পাব। আৰু আমাৰ লগতে আমাৰ এই হৰি মন্দিৰত এভাগি শৰাই হ'ব, শৰাই দি সকলো ৰাইজে একত্ৰিত হৈ নাম প্ৰসংগ কৰিব।